সকলে রেডি হয়ে আছো জগন্নাথ টেম্পললৈ যাম। আমার হিরো যোৰহাটত, এইফালে পুলিন শৰ্মা। এই বিয়াৰ কইনা চাব যাওয়ার দ্বারা ওলাইছে আৰু দৌৰাৰ লগত যাব, হিৰোটোৰ লগত থাকিব। আমি গৈ আছো শর্টকাট, এটা পানির ট্যাঙ্কি, লাইটিং ট্যাঙ্কি। আমি মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ দেখুৱাইছো। এয়া জগন্নাথ মন্দিৰ, ইয়াতে আমি সোমাম ভিতৰত, আগফালে গৈ আছো। ইয়াতে উল্লেখ কৰা আছে মন্দিৰৰ ভিতৰত কোনো ধৰণৰ মোবাইল ফোন, ছাতি, মোবাইল, ৱেপনছ যেনে বেল্ট, কোনো অস্ত্ৰ, কেমেৰা, লেপটপ এইদৰে নিব নোৱাৰিব। তাৰ বাবে দোকানত আমি পইচা দি সকলোৱে মোবাইল, বেল্ট, জোতা, চেণ্ডেল এইবিলাক খুলি ল'লোঁ। খুলি লৈ ভিতৰত প্ৰৱেশ কৰিলোঁ। মন্দিৰৰ পৰা ওলাই আহি বাহিৰৰ বজাৰ এখন অলপমান দেখুৱাইছোঁ। তাৰ পৰা ওলাই আহি আমি নিজৰ হোটেললৈ বুলি যাত্ৰা কৰিবলৈ চাৰিমাহৰ পৰিৱেশ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।